ষ্টেট তাতে গৈ আছোঁ আমি। আমাৰ স্কুলত একেলগে পঢ়া আমাৰ যিটো বেটছ আছিল ক্লাছ 10ত থকা, এই 10ত থকা বেটছটোৰ আমি মোটামুটি 6-7জনমান, 6-7জন নহয় 6-5খনমান বাইকত আমি 10-12জনমান গৈ আছোঁ আৰু আপোনালোকক দেখাই যাম প্ৰতিটো আমাৰ যাত্ৰাৰ প্ৰতিটো দৃশ্য আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকক। Cause I like to be myself. If you're not agree, you can walk away. You can walk away. You can walk away. Something in my mind plays within the night. আহি মোটামুটি কি বুলি কয় এইটো টংলাত এই আমি বাইকত তেল ভৰালোঁ। আজি 4চকীয়া ভ্লগ নহয়, আজি মটৰ ভ্লগ ভৰালোঁ। এতিয়া আকৌ যাম, আপোনালোকক গোটেই ৰাস্তাটো দেখাই যাম, কোনফালে কি যাব লাগে গোটেইখিনি কৈ যাম। ঠিক আছে ব'লক। পানেৰী থানাখনৰ পৰা ৰাইট চাইডে সোমাই ৰৌতা লাইন যিটো হয় সেই লাইনটোৰে আমি সোমাইছোঁ আৰু আগলৈ গৈ থাকক। আকৌ আপোনালোকক কৈ যাম কেনেকৈ আহিব লাগিব, সেইখিনি মই দেখাই গৈ থাকিম। ব'লক। ৰাস্তাটো খুব ধুনীয়া, এম ৰাস্তা, একদম টেনশ্যন নাই, আহি থাকক। গিটিবাৰী নদী হয় এইটো, ইফালে বৰ ধুনীয়া এটা পৰিৱেশ। শৰ্মা কেনেকুৱা লাগিছে? একদম মজা, ছুপাৰ। আৰু যাত্ৰাটো কেনেকুৱা? এটা এডভেঞ্চাৰ মানে এই লকডাউনৰ মাজত ইমান ধুনীয়া লাগিছে ন, ঘৰৰ পৰা ওলাই মজা লাগিছে। ঠিক আছে, গৈ আছোঁ আকৌ আমি আগুৱাই, আৰু ভাল জেগা পালে আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। পানেৰীৰ পৰা ইফালে আহি যেতিয়া হাগ্ৰা বুলি এটা চাইনবোৰ্ড পাব, হাগ্ৰা চাইনবোৰ্ডৰ পৰা লেফ্ট ছাইডে সোমাই দিব। লেফ্ট ছাইডে আমি সোমাই আহিছোঁ আৰু আমাক আগত গাইড কৰি গৈ আছে বাৰু, আমাৰ গাইড আছে আগত। গাইড মানে আমাৰ লগৰে, আগতে আহি পোৱা, ময়ো আহি পাইছোঁ বাৰু এবাৰ। আজি 2 বছৰৰ পিছত আকৌ আহিছোঁ। ৰাস্তাটো কেনেকুৱা হৈছে মই দেখাই যাম। এতিয়া কিমান এটা ভাল পোৱা নাই, এটা এডভাঞ্চাৰ কিন্তু গৈ আছোঁ, দেখাই দিছোঁ আপোনালোকক। আছে আগত 3খন বাইক আৰু পিছতো আছে, মই মাজত আছোঁ। এটা ভাল লগা লকডাউনৰ এটা পিকনিক বুলি ক'লেও ভুল নাই, ভাল লাগিব কিন্তু গৈ আছোঁ। আৰু কেনেকুৱা লাগে গোটেই সম্পূৰ্ণ আপোনালোকক গোটেই ভিডিঅ'টো দেখাই যাম, আপোনালোকে খালি চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ। এটা ভাল লগা পৰিৱেশ, নেচাৰেল গোটেই ৰাস্তাটো। এটা কথা কিন্তু ক'ব লাগিব, আমি BTAD এৰিয়া অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত যি হাগ্ৰামাৰ চৰকাৰ, সেই হাগ্ৰামাৰ চৰকাৰে কিন্তু এই ৰাস্তাবিলাক পদূলিবিলাক ইমান ধুনীয়াকৈ ৰাখিছে। এইখিনি অকণমান বেয়া, কিন্তু যিখিনি আমি আহিলোঁ সেই ৰাস্তাখিনি সম্পূৰ্ণ আটক ধুনীয়াকৈ সজাই পৰা ৰাখি ৰাস্তাটোৰ লগতে ইমান ধুনীয়া ৰাস্তাটোত আহি ভাল লগা মানে এটা আমনি নলগা এটা পৰিৱেশ। ঠিক আছে, দেখাই আছোঁ এই সৌ কাতিদুৰেক পাহাৰবিলাক যে আছে, সেয়াই কুৰামৰ বাগান, আৰু তাতে আমি গৈ আছোঁ, আপোনালোকে চাই যাব। এই এটা ভাল লগা পৰিৱেশ এটাত উপস্থিত হৈছোঁ। আৰু ইয়াৰ পৰা যিখিনি ৰাস্তাটো আছে, এই ৰাস্তাটো অলপমান ভয় লগা যদিও এটা মই নদী দেখাই দিছোঁ আপোনালোকক। এই নদীটো যে দেখিছে আপোনালোকে, এই নদীটোত 2 মিনিটমানৰ ভিতৰত ইমানেই পানী হয়, নদীটো গোটেই ভৰ্তি হৈ যায়। আৰু এতিয়া অলপ পানী হৈ আছে, হঠাৎ 1 ছেকেণ্ড 2 ছেকেণ্ডমানৰ ভিতৰত হঠাৎ পানীটো আহি যায় এই নদীটোত। নদীটোৰ নামটো মই নাজানো, যদি মই গম পাওঁ মই পিছত এড কৰি দিম, আৰু এড নকৰিলেও মই আপোনালোকে যদি কোনোবাই জানে মোক ভিডিঅ'টোত তলত কমেণ্ট কৰি মোক জনাই দিব। নদীটো চাওক। Nobody perfect. Something in my mind plays within the night. Nobody perfect. Ain't nobody perfect. Ain't nobody perfect. Ain't nobody perfect. Ain't nobody perfect. Cause I don't want nobody change me now. Cause I like to be myself. If you're not agree, you can walk away. You can walk away. You can walk away. Something in my mind plays within the ain't nobody perfect. Something in my mind plays within the ain't nobody perfect.
আহি আমি গোটেইকেইজন ৰ'লোঁ দোকানৰ পৰা কিবা খোৱা বস্তু ল'ম বুলি আৰু ল'লোঁ আমি পৰিৱেশ এটা ইয়াতে ৰৈও পৰিৱেশটো বৰ ধুনীয়া লাগিছে আৰু এয়া আহি একদম কুৰামৰ বাগানৰ একদম ওচৰ পাইছোঁ আহি এই দূৰত যে পাহাৰখিনি আছে সেইখিনিতে কুৰামৰ বাগান আমি আমাৰ লক্ষ্য স্থান ইমান ধুনীয়া তো আপোনালোকে দেখিবলৈ পাইছে নান্দনিক পৰিৱেশটো চাবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহি ইয়াতে আহিলোঁ আহি পাইছোঁহি আৰু অকণমান সময়ৰ পিছতে আমি পাম আপোনালোকক সেই আমি যিখিনি দেখা পাম সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম এটা সম্পূৰ্ণ ফিলিংছ দিবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে একেবাৰে শেষ নকৰাকৈ চাই থাকিব আৰু অকণমান পিছতে দেখাই আছোঁ Ain't nobody perfect. ইয়াতে একচুৱেলি নতুনকৈ এই ঠাইটো আমি আগতেও জানিছিলোঁ বহুত আমাৰ পৰা দূৰ নহয় যদিও আমি আগৰ পৰা জানিছিলোঁ কিন্তু দূৰৰ মানুহবিলাকে এতিয়া আহিবলৈ আৰম্ভ কৰিছে এই ঠাইটোত নতুনকৈ অসম পৰ্যটনৰ ক্ষেত্ৰত এটা কুৰামৰ চাহ বাগানে নতুন এটা দিশৰ ফালে লৈ গৈছে বুলি মই ভাবোঁ কিয়নো আজি কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত বিশেষকৈ দেখা পাই আছোঁ কুৰামৰ চাহ বাগান বুলি ক'লে আৰু সকলোৱে আহিবৰ কাৰণে চেষ্টা কৰি আছে এইবাৰ আৰু বহুতো আহিছেও ছ'চিয়েল মিডিয়াত বিশেষকৈ দেখিবলৈ পাই আছোঁ আজি কেইদিনমানৰ পৰা এইটো এই ঠাইটোৱে এটা মানে নতুনকৈ ট্ৰেণ্ডৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি আমাৰ ভাগ্য একেবাৰে বেয়া আমাক মেইন গেটেৰে সোমাবলৈ দিয়া নাই এতিয়ালৈ মেইন গেটেৰে সোমাবলৈ নিদি আমাক এওঁলোকৰ ফালৰ পৰাই এটা ৰাস্তা দেখুৱাই দিছে তাতে ওপৰত হেনো SSB চিকিউৰিটি আছে SSBক যদি আমি মনাব পাৰোঁ তেতিয়াহ'লে আমাক SSBক সোমাব দিব আৰু যদি আমাক SSBক সোমাব নিদিয়ে তেন্তে আমি ইয়াৰ পৰা ঘূৰি যাব লাগিব আমাৰ একেবাৰে আজি ক'বলৈ গ'লে যদি ভাগ্যটো বেয়া বুলি কওঁ সেইটো চাগে নোহোৱা নহয় ভাগ্যও বেয়া বুলি ক'ব লাগিব কিন্তু সোমাবলৈ আজি এইফালে মেইন গেটৰ পৰা এই যে মেইন গেটখন আছে পিছফালে এই মেইন গেটখনৰ পৰা আমাক মানে সোমাব এণ্ট্ৰি কৰিব নিদিয়ে ইয়াতে চ' আমাক এটা এওঁলোকৰ ফালৰ পৰাই এওঁলোকৰ চিকিউৰিটিৰ ফালৰ পৰা আমাক এটা ৰাস্তা দেখুৱাই দিছে যদি আমি সেই ৰাস্তাটোৰে যাব পাৰোঁ তেতিয়াহ'লে আমি SSBক মনাই যাব পাৰিম আৰু যদি যাব নোৱাৰোঁ তেন্তে আমি আজি ইয়াতে কুৰামৰ টি ষ্টেটৰ ভিতৰত আমি সোমাব নোৱাৰিম যাব নোৱাৰিলোঁ যদি এটা বেলেগ এটা ৰাস্তাৰে আহি আছোঁ আগত SSB আছে SSBটো এটা প্ৰত্যাহ্বান যদি SSB যাব দিয়ে তেতিয়াহে যাব পাৰিম কিন্তু আপোনালোকক মই পৰিৱেশটো দেখাব বিচাৰিছোঁ পৰিৱেশটো চাই লওক ইমান ধুনীয়া সঁচাকৈ ন ইমান ধুনীয়া এটা পৰিৱেশ ধুনীয়া বতাহ ইয়াৰ যিখিনি আমি গৰমত আহি আছিলোঁ কিন্তু গৰম নাই এতিয়া বতাহে দেহাটো একদম শীতল কৰি পেলাইছে ইমান ধুনীয়া এটা পৰিৱেশ গোটেই আগৰ ফালে গোটেই মেঘেৰে আৱৰি আছে পাহাৰখন সেই পাহাৰখনৰ ফালে আমি গৈ আছোঁ বাহ একেবাৰে ভাগ্য বেয়া কুৰামৰ বাগানত সোমাব দিয়াৰ কোনো ৰাস্তাই নাই কেওফালে গোটেইফালে মানে লক কৰি থৈ দিছে আমি কুৰামৰ বাগানত নোসোমাই যদিও আমি বেলেগ ফালে যাব পাৰোঁ আমি গৈ আছোঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকক কিন্তু পৰিৱেশটো চাব লগা আৰু আমি লক্ষ্যৰ 3খনমান আহিছোঁ আৰু বাকীখিনি পিছফালে থাকিল যদি আমি বেলেগ ফালে যাওঁ আমি ইয়াৰ পৰা ভৈৰৱকুণ্ড যোৱাৰ প্লেন এটা হৈ আছে যদি যাওঁ আমি আপোনালোকক সেইখিনি দেখাই থাকিম ঠিক আছে আমি গোটেইকেইজনে সিদ্ধান্ত কৰিলোঁ যে আমি কুৰামৰ বাগান যিহেতু বন্ধ হ'ল সেইটো কাৰণে আমি ভৈৰৱকুণ্ডলৈ যাম সেয়েহে ভৈৰৱকুণ্ডলৈ আহিলোঁ আহোঁতে বহুত ভ্লগিং বনোৱা নাই কাৰণ সকলোৰে মনটো বেয়া লাগিছে ইমান আশা কৰি আমি আহিছিলোঁ আশা কৰি অহাৰ পিছতো আমি নাপালোঁ আমি বুজাইছিলোঁ তেওঁলোকক কিন্তু তেওঁলোকৰ নিয়ম আৰু সেয়ে আহি থাকোঁতে ইমান ভ্লগ কৰা নাই ভ্লগ নকৰি আহি আমি এয়া ভৈৰৱকুণ্ডৰ একেবাৰে ওচৰ পালোঁ ভৈৰৱকুণ্ডৰ ওচৰ পাই আপোনালোকৰ কাৰণে ভ্লগিংটো আৰম্ভ কৰিছোঁ চাই থাককচোন আপোনালোকে কেনেকুৱা লাগে আমি আহি পাইছোঁ ভৈৰৱকুণ্ডত আমি কেইখনমান বাইকে আহি পালোঁ আৰু 2খন বাইক আহি আছে
আমি ভৈৰৱকুণ্ড দুটা ৰাস্তা আছে, এটা আছে এইফালে যোৱা আৰু এটা আছে এইফালে যোৱা। এইফালে গ'লে ওপৰত যিখন আমি প্ৰায় শুনি থাকোঁ উলুমা দলং বুলি, উলুমা দলংখন এইফালে আছে আৰু ইফালে আছে তলৰ ফালে নদীটো। আমি এতিয়া গোটেইকেইজনে ঠিক কৰি লওঁ কোনফালে আমি যাওঁ। এয়া আহি আছে, আমি ওপৰত আহিছিলোঁ, সেয়া আমাৰ ভাগ্য বেয়া, আকৌ ওপৰত বন্ধ হৈ আছে, সেয়া আকৌ আমি তলৰ ফালে গুচি গ'লোঁ। চাই থাকক ধুনীয়া ঠাণ্ডা বতাহটো। ভৈৰৱকুণ্ড। এতিয়া আপোনালোকক আগৰ ফালে দেখুৱাম ক'ত কি কৰোঁ, কি খাওঁ কি নাখাওঁ। এটা ঐতিহাসিক নাম ভৈৰৱকুণ্ড পিকনিক প্লেচ বুলি ক'লে অসমৰ আৰু মানুহে নজনা মানুহ নাই। আজি আমি লকডাউনৰ সময়ত আমাৰ যিটো ক্লাছ 10ৰ বেটছ আছিলোঁ, আমি সেই বেটছটোৰ প্ৰায় 10জনমান ষ্টুডেণ্ট আহি আমি উপস্থিত হৈছিলোঁ। ফাৰ্ষ্ট টাইম গৈছিলোঁ আমি কুৰামূৰ বাগান অফ আছিল। কুৰামূৰ বাগান অফ হোৱাৰ পিছত আমি হঠাৎ সিদ্ধান্ত ল'লোঁ, আমি কুৰামূৰ বাগানৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত ভৈৰৱকুণ্ড অৱস্থিত, সেই আমি ভৈৰৱকুণ্ডলৈ বুলি যাম। তাৰপিছত কথামতে কাম আমি আহিলোঁ, ইতিমধ্যে আমি ভৈৰৱকুণ্ডত আছোঁ। আপোনালোকে পৰিৱেশটো দেখা পাইছে। আপোনালোকে যদি অহা নাই এতিয়াও আহি চাওক, আৰু আহিছে যদিও এই পৰিৱেশত কোনো নোহোৱা এটা নিমামাও পৰিৱেশত আপোনালোকে ঠাইটো উপভোগ কৰক। খুব ধুনীয়া পৰিৱেশ, বৰ ধুনীয়া হৈ আছে। মই আপোনালোকক পিছফালৰ হেৰিটো দেখাইছোঁ, মই ছবিটো দেখাইছোঁ, আপোনালোকে চাই লওক এবাৰ। এইবিলাক আমাৰ গোটেইখিনি আমাৰ লগৰ হয়, গোটেই ষ্টুডেণ্ট। এটা ভাল লগা মুহূৰ্ত শেষ হ'ল মানে আমি ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া মোটামুটি 3টা বাজি পাৰ হৈ গৈছে আৰু আমি এতিয়া ঘৰলৈ যাম। যাবৰ একেবাৰে মন কি ক'ব, সময় একেবাৰে নিশ্চয় ইমান সোনকালে গৈছে যে ভাল লগা সময়বোৰ। আকৌ কেতিয়াবা আহিম, এই সময়খিনি পাহৰিব কেতিয়াও নোৱাৰোঁ। ইমান দিনৰ মূৰত একেলগে পঢ়া লগৰখিনি একেলগে লগ হৈছোঁ, বিশেষকৈ বহুত বেছি ভাল লাগিছে। আজি বনিতা কেনেকুৱা লাগিছে? আজিৰ এই লকডাউনৰ সময়ত আমি আহি উপস্থিত হৈছোঁ ভৈৰৱকুণ্ডত। তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, লগৰ লগত বহুত ভাল লাগিছে। ঠিক আছে। সংগীতা হয়, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। শিল্পী বিন্দু ঠিক আছে। আমি এইখিনিতে আমাৰ আজিৰ ভ্লগটো শেষ কৰিম আৰু ঘৰত গৈ এডিট কৰি ভিডিঅ'টো আপলোড কৰালৈকে আপোনালোকে ৰৈ থাকক। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নকৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।